কলেজ বন্ধ কাৰণে এইকেইদিন ঘৰত থাকি আমনি লাগি গৈছিল। সেয়ে ভাবি মিনি ব্লগ বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। আজি ভাবিলোঁ কিবা এটা বনাওঁ। কি বনোৱা হ'ব লাহে লাহে গম পাব ৰ'ব। ৰাতিপুৱাই চাউল তিয়াই থৈছিলোঁ আৰু এতিয়া এয়া ধুই খুন্দিবলৈ লৈছোঁ। সৰহীয়া চাউল হ'লে ঢেঁকীত খুন্দো, তাকৰীয়া হ'লে আমাৰ এই ৱালটোতে চলি যায়। লগতে অলপ এক্সাৰচাইজো হয়। আজি যিহেতু দেওবাৰ, ভণ্টিও অলপ মোক সহায় কৰি দিছে। লগতে আমাৰ অকণমানিটোতো আছেই মোৰ এচিষ্টেণ্ট। চাউলখিনি খুন্দি হোৱাৰ পাছত এই গুড়ি পিঠাখিনি লৈ তাত পানী, নিমখ আৰু কেঁচা মিঠাতেল দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ভালদৰে মিশ্ৰণটো বনাই লৈ জুইশালতে কেৰাহীটো পাতি অলপ গৰম হ'ব দিলোঁ। পাছত লাহেকৈ গৰম কেৰাহীটোত এয়া দি দিছোঁ। এই যে ফুটা ফুটাবোৰ ওলাইছে তাৰমানে পিঠাটো ধুনীয়াকৈ সিজিছে আৰু সম্পূৰ্ণ এটা চাইড হোৱাৰ পাছত লুটিয়াই দিছোঁ। এই পিঠাটো স্বাস্থ্যসন্মত আৰু অতীজৰে পৰা আমাৰ গাঁৱলীয়া সমাজত চলি থকা। এই পিঠাটোক আমি ভুকুৰীয়া পিঠা বুলি কওঁ। আপোনালোকে কি কয় জনাব দেই। এটা এটাকৈ গোটেইকেইটা পিঠা হৈ গৈছে। এতিয়া চাহৰ সৈতে পিঠাৰ সোৱাদ লৈ